নমস্কাৰ, আজি পদিনাৰ সৈতে চিকেন ৰান্ধিবলৈ লৈছোঁ। প্ৰথমে মাংসখিনিত পিচি লোৱা জিৰা, ধনিয়া, আদা, নহৰু, কেঁচা জলকীয়া, নিমখ, হালধি, গৰম মছলা আৰু মিঠাতেল দি মেৰিনেট কৰি ল'লোঁ। তাৰ আধা ঘণ্টামানৰ পিছতে এফাল নেমুৰ ৰস দি মাংসখিনি সানি ল'লোঁ। তাৰ মাজতে গৈ মই পদিনাকেইডাল ছিঙি লৈ পিচি থৈ ল'লোঁ। এতিয়া প্ৰথমে গৰম তেলত আলুকেইডোখৰ ভাজি লৈ কাঢ়ি লৈছোঁ। সেই একেখিনি তেলতে গোটা জিৰা, তেজপাত, পিঁয়াজ দি ৰঙচুৱা হোৱালৈকে ভাজি লৈ তাত হালধিখিনি দি দিলোঁ। তাৰপিছত অকণ সময় ভজাৰ পিছতে মই মাংসখিনি দিলোঁ। মাংসখিনি অলপ সময় ভালকৈ ভাজি ল'লোঁ। তাৰপিছত ঢাকনিখন মাৰি দিলোঁ। আৰু বেলেগ মছলা মই ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি বেলেগ মছলা ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে। তাৰপিছত ঢাকনিখন উদঙাই লৈ দেখিলোঁ যে মাংসৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে। তেতিয়া তাতে পিচি লোৱা পদিনাখিনি দিলোঁ আৰু আলুখিনিও দি অলপ সময় ভাজিলোঁ। তাৰপিছত তাতে পানী দিলোঁ। পানী খুব কমকৈ দিছোঁ। এনেকৈ ভাতৰ লগত লেটিয়াই খাই খুব ভাল লাগে। আপোনালোকেও খাই চাব দেই।